সুধাসখী মদন মঞ্জুৰী কোনে মহাভক্ত পৰম বৈষ্ণৱ কোৱাহে বৈৰাগী কোন তুমি কিবা হেতু আগমন তব দৰিদ্ৰ ভিক্ষুক ভাত নাম মোৰ হৰিদ্ৰ দ্বাৰকাৰ প্ৰজা মই কৃষ্ণৰ গুণ গাই গাই ফুৰো দেখে দেখে কুণ্ডিলৰ ৰাজকুমাৰী সুললিত কণ্ঠত প্ৰত্যেকতে প্ৰাণ ভৰি শ্ৰীকৃষ্ণৰ গীত গাই ফুৰিছে যাক নেকি মই হৃদয়ত কৰিছোঁ স্থাপন সেই দেৱতাৰ বিৰহত জাগি উঠা এটা কাতৰ নিবেদন যে সুললিত সুৰৰ লহৰে লহৰে ভাহি আহিছে চোৱাচোন সখী কোনেও সখী দেৱৰীষি নাৰদ যোৱা সখী ইয়ালৈকে মাতি আনা কৃষ্ণ দেৱী হে ভীষ্মক নন্দিনী মই তোমাৰ সকলো বুজিব পাৰিছোঁ পিছে যাক তুমি হৃদয় স্থান দিছা ইমান সহজে জানো তেওঁক পাব পাৰিবা দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া হে গকুলত দিনে নিশাই গৰু চৰে কলীয়া কৃষ্ণই জানো হে তোমাৰ অন্তৰত বুজিব পাৰিব নাৰায়ণ নাৰায়ণ হে মই হ'লে সমূলে বিশ্বাস কৰিব নোৱাৰো দেই সখীক ময়ো তাকেই কৈছো নিচাতে সখী উজ্জাবল হৈছে কত ৰাজগণ আমাৰ সখীৰ কাৰণে মনে মনে থাকা সখী মনে মনে থাকা তুমি মোৰ মনৰ বেদনা কি বুজিবা নাই কোনেও নুবুজে দেৱৰ্ষি আপোনাৰ চৰণত ধৰিছোঁ মোক বাধা নিদিব আশীৰ্বাদ কৰক জন্মে জন্মান্তৰে যেন তেওঁকে
দেৱৰীকে মই স্বামী ৰূপে পাওঁ। নাৰায়ণ নাৰায়ণ। আনফালে ৰুক্মবীৰৰ অভিলাষ তোমাৰ হেনো স্বয়ংবৰ হ'ব, আৰু সেই স্বয়ংবৰলৈ বৰৰূপে সতীদাস শিশুপালক কৰিছে নিমন্ত্ৰণ। যথা সময়ত শিশুপাল আহি উপস্থিত হ'ব এই স্বয়ংবৰ সভাত। ৰ'বা, মহাৰাজ এইফালেই আহিছে। বাৰু মই তোমাৰ মনৰ সংকল্পৰ কথা মহাৰাজক জনাম, যদি মহাৰাজ সন্মত হয় ভালৰেই কথা। পিতা, দেৱঋষি, মোৰ প্ৰণাম কৰক গ্ৰহণ। এই কোনদিনাৰ ৰাজ কাৰেঙত আপোনাৰ চৰণ ধূলি পাই পৰম পবিত্ৰ হ'ল আজি। জোঁৱাই, দেৱঋষিৰ কাৰণে পাত্য ঐক্য সজাই থ'বলৈ আইক কোৱাগৈ। ভাল পিতা। মহাৰাজ, অতি ভাগ্যৱান আপুনি। সঁচা দেৱঋষি, ভাগ্যৱান বুলিয়েইতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ পাইছোঁ। মহাৰাজ, আপোনাৰ ঘৰত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী? আচৰিত নহ'ব মহাৰাজ, আই ৰুক্মিণী স্বয়ং লক্ষ্মী, আৰু নাৰায়ণে জন্মগ্ৰহণ কৰিছে দ্বাৰকা শ্ৰীকৃষ্ণ ৰূপে। দুয়োৱে মিলনৰ মই সমগ্ৰদূত। গতিকে ৰুক্মিণী যুৱৰাজ ৰুক্ম দেৱঋষিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে, আৰু মই তাত কোনো সংশয় নেদেখি সন্মতিহে প্ৰদান কৰিছোঁ। দেৱৰথী নাৰদ, তুমি আহি কুণ্ডিলা ৰাজ কাৰেঙত বিয়াৰ কথা কিয় কৰিছা? আৰু সেইবাবেই এই বুঢ়া ৰজাৰ মতি প্ৰমাইছে। তুমি নিজেই ঘৰ সংসাৰ পাতিবলৈ অসমৰ্থ হৈ আনৰ বাবে সেই বাপটিকে গ্ৰহণ কৰিছা, নহয় জানো দেৱৰথী? যুৱৰাজ ৰুক্ম, দেৱঋষি পূজনীয় আমাৰ। জানো আৰু সেইবাবেই কওঁ, আই ৰূপে পাবলৈ আশা কৰিছোঁ, আৰু এদিন এই আশা মোৰ পূৰণ হ'ব। কিন্তু কুলাংগাৰ পুত্ৰ তই বিষ্ণুৰ ক্ৰোধানলত পৰি দেই পুৰি ছাই হৈ যাবি। আৰু মই পিতা হৈ নিশ্চিন্ত মনেৰে থাকিম। হে দয়াময়, মোৰে অবুধ সন্তানক তুমি সুমতি দিয়া প্ৰভু। মোৰে অবুধ সন্তানক তুমি সুমতি দিয়া প্ৰভু। মোৰে অবুধ সন্তানক তুমি সুমতি দিয়া প্ৰভু।